শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই MK হাজৰিকাই কয় এনেদৰে BTADত শেহতীয়াকৈ যি হত্যাকাণ্ড হৈছে এটো সম্পূৰ্ণ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটো ৰাজনৈতিকভাৱে এই হত্যাকাণ্ড ঘটোৱা হৈছে ইয়াত সাধাৰণ বড়ো মানুহ আৰু মিয়া মানুহৰ এটো কোনো সংঘাত নহয় গতিকে আমি প্ৰথমে এটো গোষ্ঠী সংঘৰ্ষ বুলি আমি মানি লোৱা নাই আমি কৈছোঁ যে এটো ৰাজ্য চৰকাৰে আৰু হাগ্ৰামা প্ৰশাসনে এই মানে মিলি দুষ্কৃতিকাৰীসকলক কামত লগাইছে তেওঁলোকে স্পষ্ট প্ৰমীলা ৰাণী ব্ৰহ্মৰ মানে বক্তব্যত এই কথাটো আগতীয়াকৈ স্পষ্ট হৈছে যে এই মিয়াসকলে আপোনাৰ চন্দন ব্ৰহ্মক ভোট দিয়া নাই এটো কংগ্ৰেছৰ কি ইংগিত এনেকুৱা ধৰণৰ কথাবিলাক কৈছে আৰু তাৰ 24 ঘণ্টাৰ ভিতৰতেই এই ঘটনাবিলাক ঘটিছে গতিকে ইয়াৰ পৰা এটো স্পষ্ট যে এটো আসলতে ৰাজনৈতিকভাৱে এই ঘটনাটো ঘটোৱা হৈছে এতিয়া সংঘৰ্ষটো আৰু বহাৰ আশংকা আছে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব নিশ্চয় এটো আছে যেতিয়ালৈকে এই BTADৰ সীমা প্ৰত্যাহাৰ কৰি মানে ইয়াৰ মানে অন্য জাতি জনগোষ্ঠীৰ ওপৰত ইয়াৰ মানে নিয়ন্ত্ৰণ মুক্ত নকৰিব তেতিয়ালৈকে অকল মিয়াসকলকে নহয় আদিবাসীসকলকে নহয় সময়ে সময়ে এই ধৰণৰ মানে হত্যা মানে চলি থাকিব আৰু ইয়াৰ দ্বাৰা BTAD এলেকাৰ পৰা অন্য জাতি জনগোষ্ঠী মানুহক মানে উচ্ছেদ কৰাৰো এটো এটা অংশ আৰু আগন্তুক মানে BTAD কাউন্সিল ইলেকশ্যন আছে তাতো তেওঁলোকে যাতে নিৰ্দ্বিধাই ভোটবিলাক পায় বা যাতে মানুহ ত্ৰাসিত হৈ ভোট দিয়ে তাৰ কাৰণেও এটো এটা কৌশল গতিকে এই ধৰণৰ পৰোক্ষভাৱে আপুনি হাগ্ৰামা মহিলাৰ BPF জড়িত আছে বুলি ক'ব বিচাৰে মানে হাগ্ৰামা মহিলাৰ জড়িত আছে মানে মুখ্যমন্ত্ৰীও জড়িত আছে মুখ্যমন্ত্ৰীৰ জ্ঞাতেই এই গোটেইবিলাক হৈছে BTADৰ ঘটনাত ৰাজনীতি জড়িত হৈ আছে বুলি দাবী কৰি সত্যেন ডেকাই কয় বড়োলেণ্ডত পৰহিদিনা যিটো ঘটনা হৈ গ'ল নাৰকীয় ঘটনা য'ত নৰমেট যজ্ঞ বুলিয়ে আমি কৈছোঁ এইটোৰ কাৰণে এইটো এটা মোৰ বোধেৰে এইটো এটা পলিটিকেলি এটা মটিভেটেড বস্তু হৈছে কাৰণ যেতিয়া দেখিলে শাসকীয় দলে যে তাত যিগৰাকী শাসকীয় প্ৰাৰ্থী আছিলে তেওঁৰ হয়তো জিকাৰ আশাটো অলপ কম দেখিলে দেখি পেলাই এটা কি কৰি পেলাই এইটো প্ৰতিহত কৰিব লাগে সেইবাবে তেওঁলোকে এই ঘটনাটো কৰাই দিলে গোটেই পুলিচ ফ'ৰ্চ য'ত যি আছিল সকলোবিলাক সিঁচৰতি কৰাই ভোট বেংকটো খালী য'ত বাকচ আছিল সেইটো ভোট কৰোঁ খালী কৰি পেলাই তাত যিটো কৰিব লাগে EVMত সেইটো কাম কৰা বুলি হওঁ আৰু এটা কথা যে আমাৰ আজি সভাটো আমি এইটো কৈছোঁ যে সন্ত্ৰাসবাদ যিটো আছে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীক আমি একেবাৰে আমি কণ্ডেম কৰিছোঁ আৰু এই সন্ত্ৰাসবাদীটো যেতিয়ালৈ থাকিব আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত যেতিয়ালৈ থাকিব তেতিয়ালৈ এনেধৰণৰ ঘটনা এইটো তৰুণ গগৈ প্ৰশাসন এনেকুৱা কাণ্ডত জড়িত আছে বুলি ক'ব বিচাৰে মোক ধাৰণা হৈছে এনেকুৱা ধৰণৰ হৈছে কাৰণ কিয় নহ'ব সন্ত্ৰাসবাদ আপুনি চাওক আজি 2 বছৰ আগতে ইয়াতে তেনেকুৱা ঘটনা হৈ গৈছে বড়োলেণ্ডত কি কৰিছিল ইমান পুলিচ ফ'ৰ্চ আছে IBৰ মানুহ আছে তেওঁলোকে গম নাপায় সকলোবিলাক গম পায় যে এনেকুৱা এটা ঘটনা হ'ব পাৰে তেওঁলোকে কিয় তাত প্ৰতিকাৰ কৰিব নোৱাৰিলে কিয় নকৰিলে ইমান হেলা হ'ল কিয় এইটো গোটেইখিনিটো দেখা যায় যে এনেকুৱা এটা ঘটনা হোৱাৰ হ'ব গতিকে এই সন্ত্ৰাসবাদ আমি কণ্ডেম কৰিব লাগে আৰু মই ইমান পৰ্যন্ত কম এতিয়া বৰ্তমানে সন্ত্ৰাসবাদসকল যিবিলাক সন্ত্ৰাসবাদ মানুহ মাৰিলে জেলত পৰিল সেইবিলাক এতিয়া ভোটাতৰা হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ভোটাতৰা হৈছে গতিকে এই ভোটাতৰাৰ যেন এই পদ্ধতিটো এতিয়া একেবাৰে সমূলে নিৰ্মূল কৰে আৰু কোনো আলোচনা শান্তিৰ কাৰণে কোনো আলোচনা কৰিব নালাগে আমাৰ ৰাইজক আমাক সুখে শান্তিৰে থাকিব দিলে আমাৰ সেইটোৱে হ'ব এইটোৱে ক'ব লাগিব যে এই সংঘাতটো এইটো কোনো বড়ো অবড়োৰ নহয় এইটো কোনো ধৰ্ম হিন্দু মুছলমানৰ নহয় এইটো এটা সৰ্বসাধাৰণ ৰাইজৰ ওপৰত এইটো চৰকাৰে প্ৰতিহত ব্যৱস্থাৰ কাৰণে এইটো কৰি ৰাইজৰ ওচৰত এইটো দেখাবলৈ চেষ্টা কৰিছে যে এইটো এটা জাতিগত সংঘৰ্ষ হৈছে এইটো নহয় এইটো কিন্তু সেইকাৰণে আমি এটা সম্পৰ্কৈ আমি এইখিনি কৈ আমি আশা ৰাখিছোঁ যে বড়োলেণ্ড নহয় গোটেই দেশখনতে শান্তি আহক আৰু এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক যিহেতু তেওঁ আমাৰে প্ৰতিনিধি আৰু হোম মিনিষ্টাৰ যি আছে মই ইয়াত তেওঁলোকক মই কণ্ডেম কৰিছোঁ কাৰণ এনেকুৱা এটা ঘটনা হৈ গ'ল অসমৰ ঘটনা এষাৰ মাত নাই আজি হোম মিনিষ্টাৰ ইয়াত আহিব লাগিছিল বেলেগ হ'লে আজি কি কৰিলেহেঁতেন এষাৰ মাত নাই তেওঁলোক ইয়ালৈ অহা নাই উল্লেখ্য যে সকলো ব্যক্তিয়ে ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিবলৈ দাবী জনায় একমুখে সকলোৱে চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ দিয়ে আৰু প্ৰশাসনে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ল'ব বুলি আশা প্ৰকাশ কৰে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।